বন্ধুসকল আপুনি হয়তো বহুত সায়েন্স ফিকশনেল মুভিত ডাঙৰ ডাঙৰ সাপ কীট পতংগৰ লগতে বহুতো ডাঙৰ ডাঙৰ জীৱ দেখিছে যিবোৰ বৰ্তমানৰ জীৱ-জন্তুতকৈ বহু গুণ পৰ্যন্ত ডাঙৰ কিন্তু এইবোৰ কেৱল সায়েন্স ফিকশন মুভিতে সীমাবদ্ধ বুলি আপুনি আৰু মই ভাবো কিন্তু বন্ধুসকল মই যদি আপুনি মুভিত দেখা এই ডাঙৰ ডাঙৰ প্ৰাণীবোৰ আমাৰ পৃথিৱীত এটা সময়ত বাস কৰিছিল বুলি কওঁ হেতু হয়তো আপুনি বিশ্বাস কৰিবলৈ টান পাব কিন্তু যদি এই ভিডিঅটো একদম এনলৈকে চাই তেন্তে আপুনি সকলো বুজি পাব পৃথিৱীত জীৱৰ জীৱন জীয়াই থকা বা অস্তিত্ব জীয়াই থাকিবৰ বাবে অক্সিজেন হৈছে মূল চাবিকাঠি অক্সিজেনক বাদ দি এই পৃথিৱী কেতিয়াও সম্ভৱ নহয় যদিও আমাৰ বায়ুমণ্ডলত মাত্ৰ 21% পোৱা যায় কিন্তু এই 21% আমাৰ জীৱন পালন কৰিবৰ বাবে অত্যধিক আজিৰ পৰা প্ৰায় 300 মিলিয়ন বছৰ আগতে আমাৰ পৃথিৱীত অক্সিজেনৰ মাত্ৰা আজিৰ 21%ৰ ঠাইত প্ৰায় 35% আছিল যাৰ বাবে তেতিয়া বাস কৰা প্ৰাণীবোৰ আজিৰ তুলনাত 2 পৰা 3 গুণ পৰ্যন্ত ডাঙৰ হৈ গৈছিল যাৰ লগতে তেতিয়া বাস কৰা গছ-গছনিবোৰ আজিৰ তুলনাত বহু গুণে বিশাল আছিল সেইবোৰ ডাৱৰ চোৱাৰ পৰা ওখ আছিল বন্ধুসকল কি হ'ব যদি কোনো কাৰণত আমাৰ পৃথিৱীত থকা 21% অক্সিজেন বাঢ়ি গৈ ইয়াৰ দুগুণ অৰ্থাৎ 42% হৈ যায় তেতিয়া আমাৰ গছ-গছনিৰ লগতে আমাৰ পৃথিৱীখনৰ কি পৰিণতি হ'ব এইবোৰ জানিবৰ বাবে আজি ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা ৰাখিলো হেল্ল' বন্ধুসকল মই হৈছো আপোনালোকৰ হোষ্ট এণ্ড চিন্দ এণ্ড আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইণ্ড তেন্তে বলক আজি ইণ্টাৰেষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ 78% নাইট্ৰজেন 21% অক্সিজেন আৰু 0.9% আৰ্গন আৰু বাকী বহুত গেছৰ মিশ্ৰণৰে ভৰি আছে কিন্তু এই সকলো গেছৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ গেছ হৈছে অক্সিজেন যাৰ বাবে আমাৰ পৃথিৱীত জীৱন সম্ভৱ হৈছে অক্সিজেনৰ বাবে আমাৰ পৃথিৱীত মানুহৰ লগতে কোটি কোটি জীৱ-জন্তুৰ অস্তিত্ব জীয়াই আছে আৰু যদি আমাৰ এই পৃথিৱীৰ পৰা অক্সিজেন যদি 1-2 ছেকেণ্ডৰ বাবেও নাইকিয়া হৈ যায় তেতিয়া আমাৰ এই পৃথিৱী সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব বিশাল বিশাল গগনচুম্বী অট্টালিকাবোৰ তাজপাতৰ লিখিয়াকে খহি পৰিব কিয়নো অক্সিজেন নোহোৱাৰ বাবে ধাতুবোৰৰ মাজৰ বাইণ্ডিং সিস্টেমটো নাইকিয়া হৈ যাব পৃথিৱীত জুই জ্বলোৱাটো অসম্ভৱ হৈ যাব কিয়নো জুই জ্বলাবৰ বাবে অক্সিজেনৰ উপস্থিতি প্ৰয়োজন লগতে ৰাস্তাত চলি থকা গাড়ীসমূহৰ লগতে বাকি মেচিনবিলাকো বন্ধ হৈ যাব আৰু লগতে আকাশত উৰি থকা প্লেনবোৰো তললৈ হৰি পৰিব ইঞ্জিন বেয়া হৈ আৰু শেষত আমাৰ পৃথিৱীৰ সকলোবোৰ কেন্দ্ৰৰ ফালে গুচি যাব কিন্তু বন্ধুসকল কি হ'ব যদি বৰ্তমান সময়ত আমাৰ পৃথিৱীত অক্সিজেনৰ মাত্ৰা ঘপককে 21%ৰ পৰা 42%লৈ বৃদ্ধি হৈ যায় ইয়াৰ ফলত আমাৰ পৃথিৱীত বাস কৰা মানুহ গছ-গছনিৰ লগতে সম্পূৰ্ণ পৃথিৱীৰ কি হ'ব পাৰে বন্ধুসকল ইয়াৰ পৰিণতিয়ে আপোনাক অচম্বিত কৰি দিব মকৰা ৰুছ আৰু আন বহুতো ভয়ংকৰ ক্ৰলাৰ যাক আপুনি গোটেই জীৱন জুৰি ভয় কৰি আহিছে সিহঁতৰ আকাৰ আৰু ডাঙৰ হ'ব এই ক্ষুদ্ৰ প্ৰাণীবোৰ টেকিয়া নামৰ সৰু নলীবোৰৰ জৰিয়তে উশাহ লয় সেয়েহে এই নলীবোৰত অধিক অক্সিজেন প্ৰৱেশ কৰাৰ বাবে সিহঁতৰ শৰীৰৰ অৱশেষ বিস্তাৰিত হ'ব আৰু আকাৰত বৃদ্ধি হ'ব ড্ৰেগন ফ্লাইসমূহৰ আকাৰ বৃদ্ধি হ'ব মকৰাবোৰৰ যথেষ্ট ভোক বাঢ়ি যাব যিয়ে সিহঁতৰ আকাৰ ডাঙৰ কৰি দিব কিন্তু আপুনি এই দানৱবোৰৰ পৰা আপোনাৰ সুৰক্ষাৰ বিষয়ে চিন্তা কৰিব নালাগে কিয়নো আপুনিও সেই সকলোবোৰক অতিক্ৰম কৰিবলৈ সক্ষম হ'ব হাওঁফালে অধিক অক্সিজেন উপলব্ধ হোৱাৰ বাবে আপুনি গ্ৰহণ কৰা প্ৰতিটো উশাহৰ সৈতে আপোনাৰ মনোবল যথেষ্ট বৃদ্ধি হ'ব অক্সিজেন সমৃদ্ধ তেজে আপোনাৰ হীৰাৰ মাজেৰে পাম্প কৰিব আপোনাৰ পেশীবোৰত শক্তিৰ ইন্ধন যোগাব আনহাতে উন্নত ৰক্ত সঞ্চালনে আপোনাক অধিক ক্ষিপ্ৰতা আৰু একাগ্ৰতা প্ৰদান কৰিব খেলুৱৈসকলে দৌৰিব পৰা গতি যথেষ্ট উন্নত হ'ব যাৰ ফলত পূৰ্বৱৰ্তী ৰেকৰ্ড বিশ্ব ৰেকৰ্ডবোৰ ভাঙি পৰিব আৰু ভৱিষ্যতে নতুন ৰেকৰ্ড স্থাপন কৰিব নিউট্ৰফিল হৈছে এক প্ৰকাৰৰ শ্বেতৰক্ত কোষ যি ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অক্সিজেন ব্যৱহাৰ কৰি আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰে এই কোষবোৰৰ ক্ষতিকাৰক ভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি হ'ব অক্সিজেনৰ উচ্চ উপলব্ধতাৰ বাবে আমাৰ দেহৰ অতি কম মাত্ৰাৰ ৰোগ হ'ব এতিয়ালৈকে যথেষ্ট আমোদজনক যেন লাগিছে কিন্তু এই অতিৰিক্ত অক্সিজেনটোৱে আপোনাক উপকাৰৰ লগতে অপকাৰো কৰিব আপোনাৰ ওজন বৃদ্ধি হৈ যাব অত্যাধিক অক্সিজেনৰ ফলত অতিৰিক্ত অক্সিজেন আপোনাৰ কোষবোৰত ব্যাপক হেঁচা পৰিব যাৰ ফলত সেই কোষবোৰ মৰি যাব অক্সিজেনৰ বৃদ্ধিয়ে বিপাক ক্ৰিয়া দ্ৰুত কৰিব ইয়াৰ ফলত আপোনাৰ শাৰীৰিক অংগবোৰ অত্যাধিক পৰিশ্ৰম হ'ব পাৰে যাৰ ফলত আপোনাৰ শৰীৰৰ বাবে অৱসাদ হ'ব আৰু মাৰাত্মক পৰিণাম হ'ব পাৰে আক্ষৰিকভাৱে আপোনাক বিহুজ কৰি পেলাই দিব পৃথিৱীত অক্সিজেনৰ স্তৰ দুগুণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব শ্বসন আৰু দহনৰ দৰে প্ৰক্ৰিয়াৰ দ্ৰুততা আৰু অধিক ইন্ধনৰ খৰচ হ'ব বনজুই অধিক বৃহৎ আৰু ধ্বংসাত্মক হৈ পৰিব তিতা গছ-গছনি সুৰক্ষা প্ৰদান নকৰিব যিকোনো বস্তু আৰু সকলোবোৰ অধিক সহজে জ্বলি যাব একে সময়তে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব কম হোৱাৰ বাবে সংশ্লেষণৰ দৰে প্ৰক্ৰিয়াবোৰ সংবেদনশীল হ'ব সেউজীয়া গছ-গছনিৰ মাত্ৰা নাইকিয়া হৈ পৰিব আৰু চাৰিওফালে মছ আৰু কাঠফুলেৰে ভৰি পৰিব সকলো বেকপেকাৰ আৰু ভ্ৰমণকাৰীৰ বাবে যিসকলে ডাৱৰৰ বাহিৰত দুৰ্গৰ সপোন দেখে বা সৰ্বোচ্চ পৰ্বতৰ শৃংগত বাস কৰে কিন্তু তাত অক্সিজেনৰ নিম্ন স্তৰে জীৱন সহজ নকৰে কিন্তু তেওঁলোকৰ বাবে অতি ভাল খবৰ আছে বায়ুমণ্ডলৰ অক্সিজেনৰ স্তৰ দুগুণ হোৱাৰ বাবে তেওঁলোকৰ উশাহ নিশাহৰ সমস্যাবোৰ দূৰ হৈ পৰিব আৰু অধিক উচ্চতাত বাস কৰিলে আৰু কোনো প্ৰকৃত সমস্যা নহ'ব অক্সিজেনৰ পৰিমাণ বৃদ্ধি হোৱাৰ সৈতে বায়ুমণ্ডলৰ বায়ু ঘনত্ব বৃদ্ধি হ'ব ইয়াৰ ফলত বিমান গ্লাইডাৰ পেৰাচুট আৰু
চৰাইবোৰ আকাশত ওপৰলৈ উৰিব পাৰিব আৰু দীঘলীয়া সময়ৰ বাবে উৰণত থাকিব পাৰিব। অধিক অক্সিজেন ঘনত্বৰ ফলত এক ডাঠ বায়ুমণ্ডল হ'ব যি অধিক সূৰ্যৰ পোহৰ বিয়পাই দিব, আকাশখন নীলা দেখাব আৰু বায়ুৰ তাপমাত্ৰা হ্ৰাস পাব। ইন্ধনত অক্সিজেনে ইঞ্জিনত প্ৰৱেশ কৰা নাইট্ৰজেনৰ পৰিমাণ হ্ৰাস কৰি ইঞ্জিনৰ প্ৰদৰ্শন উন্নত কৰিব, যাৰ ফলত সেইবোৰ গৰম হ'ব। ইয়াৰ ফলত নিশ্চিতভাৱে পৃথিৱীত উন্নত আৰু অধিক দক্ষ উদ্যোগ আৰু অট'মোবাইল গঢ়ি উঠিব। অৱশ্যে ইন্ধনৰ অধিক দহনে অধিক এক্সজষ্ট গেছ অপেন কৰিব আৰু অৱশেষত বায়ুমণ্ডলক পংগু কৰি তুলিব। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। আৰু অক্সিজেন এতিয়া আমাৰ মাজত বৰ্তমান যেনেকৈ আছে 21%, তেনেকৈ আগলৈ যে থাকে সেইটোৱে আপোনালোকে আশীৰ্বাদ কৰিব, কাৰণ জানেই নহয় অধিক কমি গ'লেও কেনেকুৱা হ'ব আৰু অধিক বাঢ়ি গ'লেও কেনেকুৱা হ'ব। তেন্তে বন্ধুসকল, আজি যদি ভিডিঅ'টো অলপো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয় আই হোম, বাই বাই গাইছ।